যে করি থাকো নহয়। হেল্ল', অ মাজনী কচোন, তোৰ ভালে আছ নাই? তই তই কান্দিছ কিয় মাজনী? তই কান্দিলে মোৰ বৰ দুখ লাগে মাজনী। তই কান্দিবি, মই জানো মাজনী। কুলিৰ মান ফুৰি হলে তোৰ মনটো উগল টুগল লাগিছে ৰ মাজনী। কি কৰিবি ৰ মাজনী? তহঁত চাৰিওজনে একেলগে বজাৰলৈ নাযাবি মাজনী। আচলতে আমাৰ খবৰ ভালে, আমি ভালে আছো মাজনী। আমি খাই আছো তাই, তহঁতৰ কাৰণে চিন্তাই। মাছ মাংস নহলেতো তহঁতৰ ভাত ভিতৰলৈ নাযায়েই। এইকেইদিনে সাৱধানে চলিবি মাজনী। মানুহৰ পৰা পাৰিলে অলপ আঁতৰে থাকিবি। বজাৰত বেছি মানুহ হলে তালৈ নেযাবি মাজনী, তালৈ নেযাবি। এই ফোনটো কিবা এটা ভাল কথা কবলৈ লওঁতে ফোনটো কথা যায়। এই নেটৱৰ্ক না কি এই বস্তুতে বৰ ডিষ্টাৰ্ব দিয়ে অভিত্ৰী। বুজিছা অভিত্ৰী? আমি দুখীয়া মানুহ, কৰ্মই আমাৰ ধৰ্ম। কাম নকৰিলে আমি দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিব লাগে অভিত্ৰী। ভগৱানে আচলতে আমাৰ পৰীক্ষা চাই অভিত্ৰী। আমাৰ সুখৰ লগত দুখ দিয়ে, কাৰণ আমি যদি সদায় ভাল দিন দেখি থাকো সকলো পৰা অহংকাৰী হৈ যাব অভিত্ৰী। কোনে কেতিয়া ভুল কৰিছে শুদ্ধ কৰিছে বুজিলে পাব। সেইবাবেইতো ভগৱানে সকলোৰে ভাগ্যত সুখৰ লগতে দুখ দিয়ে অভিত্ৰী। সেইকাৰণে সকলোৰে ভাবিব লাগে অভিত্ৰী, দুনিয়াই এই জীৱনত অহংকাৰ কৰি একো লাভ নাই অভিত্ৰী। টকাৰে তই এখন ভাল পিছনে কিনিব